हेलो फ्रेंड्स गायत्री ब्लग्सर एनेटा भिडिओले आपनालोকক सकलोके स्वागतम जनाइছো। आशा करो मोर भिडिओবোৰ চাই आपनालोके निश्चय ভাল পাব। আৰু আজি আমাৰ কলেজৰ যেহেতু সাপ্তাহিক সমাৰোহ আজি প্ৰগ্ৰাম আছে, সেইটো কাৰণে মই ঘৰতে ওলাই কৰি ৰেডি হৈছো, কাৰণ যদিও ওলাব পৰা নাযায় সেইটো কাৰণে। আৰু আপোনালোকক দেখুৱাম আজি আমাৰ প্ৰগ্ৰামত কি নাচো আমি, আপোনালোকক আৰু মোৰ লগৰবোৰেও কি প্ৰগ্ৰাম কৰে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব আৰু কি হয় দিনটোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে বলক এতিয়া যাওঁ মই কলেজলৈ। আমাৰ ওলাই গৈ হৈ গ'ল আৰু ইয়া যাবলৈ ওলাইছো আমাৰ ইফালে।
গোপাল চকুৰাল নয়নৰ পানী পানী কলিজাৰে সাক্ষী জানিৰে পানী বুকুৰ গৰি জানি ঘৰতে সাজিলে স্মৃতিৰ দেৱল প্ৰেমৰ সুৰভি ধাৰি স্বামী কৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি জয় দেউলৰ শিৰত ওলালে সোণৰ গৰিমা আজিও ফুলিয়ে কলচীত বহি তোৰে বিননি জয়াৰাই জয়াৰাই অসমীয়াই চেৰেহৰ যি সতী জয়মতী নাই জয়াৰাই 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 এতিয়া প্ৰায় ৰাতি 8টা বাজিল আৰু প্ৰগ্ৰামৰ পৰা আহি ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ, কাৰণ কলেজৰ পৰা আহি অলপ ভাগৰ লাগিলে আৰু দিনটো যিহেতু নাচি বাগি ঘূৰি ফুৰা, সেইটো কাৰণে আৰু কি হৈছিলে আজি আপোনালোকৰ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ইমান ভাল নহ'লে প্ৰগ্ৰাম যেনেকুৱা হ'ব বুলি ভাবিছোঁ, কাৰণ ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু ইমান আশা কৰাৰ নিচিনা নহ'লে। তেন্তে ভিডিঅ'টো চাব আপোনালোকে, আৰু যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এইটো ভিডিঅ'টো হয়তো আপোনালোকে পাওঁতে অলপ পলম হ'ব পাৰে, কাৰণ অলপ এডিটিঙৰ কাম থাকে, সেইটো কাৰণে। চ' আজিৰ কাৰণে বাই বাই।